নমস্কাৰ আজি মই আপোনালোকক শিক্ষা সেতু পোৰ্টেলৰ পৰা এজ আ ষ্টুডেণ্টৰ ট্ৰান্সফাৰ সাৰ্টিফিকেট কেনেকৈ জেনাৰেট কৰিব পাৰে হেতু দেখাবলৈ গৈ আছো ফাৰ্স্টলি আপোনালোকক এই ওয়েবসাইটত যাব লাগিব shikshasetu.assam.gov.in তাতে যোৱাৰ লগে লগে আপোনালোকে এটা হোম পেজ দেখা পাব তাতে আপোনালোকৰ লগইন ক্ৰেডেনশিয়েলছ বিচাৰিব আপোনালোকে নিজৰ লগইন ক্ৰেডেনশিয়েলছ দিব আপোনাৰ স্কুলৰ UDICE ID এণ্ড দ্য পাছৱৰ্ড মই এটা টেষ্ট লগইন দি আছো আপোনালোকে নিজৰ স্কুলৰ পাছৱৰ্ড UDICE ID আৰু পাছৱৰ্ডটো দিব তাৰপিছত ডিস্ট্ৰিক্ট সিলেক্ট কৰিব য'ত স্কুলটো আছে আৰু এই ক্যাপচাটো ফিল আপ কৰিব ফিল আপ কৰাৰ পিছত আপোনালোকে লগইনত ক্লিক কৰিব লগইনত ক্লিক কৰাৰ লগে লগে আপোনাৰ স্কুলৰ ড্যাশবৰ্ডটো ওপেন হৈ যাব তাৰপিছত লেফট সাইডত আপোনালোকে ড্যাশবৰ্ডৰ গোটেইকেইটা মেনুজ দেখা পাব অলপ স্ক্ৰল ডাউন কৰিব স্ক্ৰল ডাউন কৰাৰ লগে লগে আপোনালোকে দেখা পাব ষ্টুডেন্টস ট্ৰান্সফাৰ সাৰ্টিফিকেট লেফট সাইডৰ এইটো মেনু তাতে ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে আপোনালোকে দেখা পাব গোটেই ষ্টুডেন্টৰ নেম আহি যাব ষ্টুডেন্টৰ নেমস ষ্টুডেন্ট ফাদাৰৰ নেম ক্লাছ আৰু সেকশন তেওঁলোকৰ জেন্ডাৰ এই গোটেইকেইটা ইনফৰমেশন আপোনালোকে ইয়াতে দেখা পাব তাৰপিছত আপোনালোকে সাপোজ গম পায় যে ষ্টুডেন্ট এজন মেল হয় আপোনালোকে ফিল্টাৰত মেল বুলি সিলেক্ট কৰিব পাৰে আৰু এটা ফিল্টাৰ আছে সিলেক্ট ক্লাছ সাপোজ ষ্টুডেন্টজন ক্লাছ 2 ত পঢ়ি আছে আপুনি ক্লাছ 2 বুলি সিলেক্ট কৰিব পাৰে হেতু জাস্ট মানে আপোনালোকে নিজৰ মতে ফিল্টাৰটো চেঞ্জ কৰি থাকিব পাৰে যেনেকৈ মই ফিল্টাৰ লগালো ফিল্টাৰ কৰাৰ লগে লগে আপুনি দেখা পাব ক্লাছ 2 ত যিমান মেল ষ্টুডেন্টস আছে গোটেইখিনি আহি গৈছে তাৰপিছত সাপোজ এটা ষ্টুডেন্ট আছে আমতাৰা আলী বুলি এইটো ষ্টুডেন্টৰ মই ট্ৰান্সফাৰ সাৰ্টিফিকেট জেনাৰেট কৰিব বিচাৰিছো মই সিম্পলি অ্যাকশন বাটনৰ তলত ট্ৰান্সফাৰ বুলি লিখা আছে বাটন আছে এটা আপোনালোকে হেতু বাটনত ক্লিক কৰিব বাটনত ক্লিক কৰাৰ লগে লগে এটা ফৰ্ম আহিব আপোনাৰ তাত সৰু এটা ফৰ্ম তাতে আপোনালোকক তিনটা কোৱেশ্চনছ বিচাৰিব ফাৰ্স্ট কোৱেশ্চন হ'ব আপোনালোকৰ ইজ হি শি প্ৰমোটেড ষ্টুডেন্টজন প্ৰমোট হৈছে না নাই মানে নেক্সট ক্লাছত গৈছে না নাই যদি গৈছে আপোনালোকে ইয়েস সিলেক্ট কৰিব যদি যোৱা নাই নো বুলি সিলেক্ট কৰিব মই ইয়াতে ইয়েস বুলি সিলেক্ট কৰি আছো আপোনালোকে নো সিলেক্ট কৰিব পাৰে এজ পাৰ দ্য ষ্টুডেন্ট Second question, he or she bears a good bad character. মানে ষ্টুডেন্টজনৰ চৰিত্ৰটো কেনেকুৱা ভাল নে বেয়া যদি ষ্টুডেন্টৰ চৰিত্ৰটো ভাল আপোনালোকে গুড বুলি সিলেক্ট কৰিব যদি বেয়া আপোনালোকে ব্যাড বুলি দিব মই ইয়াতে গুড বুলি দিছো তাৰপিছত ৰিজনটো আপোনালোকে কাৰেক্ট ৰিজন এটা দিব কিবা মই এনে কিবা এটা ৰেন্ডম ৰিজন দি আছো আপোনালোকে একচুয়াল যি ৰিজন হ'ব ষ্টুডেন্টজনৰ স্কুল এৰা হেতু আপোনালোকে দিব তাৰপিছত এবাৰ ভেৰিফাই কৰি ল'ব আপোনালোকে যিমানখিনি ডিটেইলছ ফিল কৰিছে সব কাৰেক্ট আছে না নাই যদি কাৰেক্ট আছে আপোনালোকে এইটো জেনাৰেট ট্ৰান্সফাৰ সাৰ্টিফিকেট বুলি বাটন আছে তাতে ক্লিক কৰি দিব ক্লিক কৰাৰ লগে লগে এইটো চাব আপোনাৰ ষ্টুডেন্টৰ ট্ৰান্সফাৰ সাৰ্টিফিকেট জেনাৰেট হৈ গ'ল এটা ষ্টুডেন্টৰ নেম আছে ষ্টুডেন্টৰ ফাদাৰৰ নেম আছে মাদাৰৰ নেম থাকিব যদি এন্ট্ৰি কৰিছে তাৰপিছত ডিস্ট্ৰিক্ট ব্লক গোটেইখিনি ষ্টুডেন্টজনৰ ক্লাছ তেওঁৰ ষ্টুডেন্টজনে কেতিয়া এডমিশন লৈছিলে তেওঁৰ ক্যাৰেক্টাৰ ষ্টুডেন্টজনৰ ক্যাৰেক্টাৰটো কেনেকুৱা স্কুল কিয় লিভ কৰি আছে গোটেইখিনি ডিটেইলছ গোটেই এভৰিথিং ইয়াতে আহি যাব তাৰপিছত আপোনালোকে ইয়াতে এটা বাটন দেখা পাব ডাউনলোড বুলি হেতু আপোনালোকে সিম্পলি ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে আপোনালোকে হেতু সেম ট্ৰান্সফাৰ সাৰ্টিফিকেটটো ডাউনলোড কৰি ল'ব পাৰে এটো প্ৰিন্ট বাটনত ক্লিক কৰি আপোনাৰ এইটো ট্ৰান্সফাৰ সাৰ্টিফিকেট ডাউনলোড হৈ যাব আপুনি এইটো ষ্টুডেন্টজনক দিব পাৰে আৰু এই ষ্টুডেন্টজনে হেতু ইউজ কৰিব পাৰে বেলেগ স্কুলত সো দিস এনেকুৱা আপোনালোকে ষ্টুডেন্ট এজনৰ ট্ৰান্সফাৰ সাৰ্টিফিকেট জেনাৰেট কৰিব পাৰে থ্ৰু শিক্ষা সেতু পোৰ্টেল ধন্যবাদ